আমাৰ সমাজত যেনেধৰণে জাতি আছে ঠিক তেনেধৰণে হিন্দুস্তানী শাস্ত্ৰীয় সংগীততো তিনিটা জাতি আছে। সেইকেইটা হ'ল ঔৰৱ, খাৰৱ আৰু সম্পূৰ্ণ। হয়তো বহুতে জানে, কিন্তু এই ঔৰৱ খাৰৱ সম্পূৰ্ণ জাতিকেইটা আমি কেনেধৰণে বাছি উলিয়াম তাত হয়তো বহুতৰে খেলি মেলি লাগে। কেনেকৈ বাছি উলিয়াই মই কৈছোঁ। আমি সকলোৱে জানো আমাৰ 7টা হৈছে শুদ্ধ স্বৰ, আৰু এই 7টা শুদ্ধ স্বৰৰ যিটো ৰাগতে 5টা স্বৰহে ব্যৱহাৰ কৰা হৈছে, বাকী 2টা বৰ্জিত। যেনে ধৰি লওক ভূপালী ৰাগতে মা আৰু নিটো বৰ্জিত, বাকী 5টা স্বৰ ব্যৱহাৰ কৰা হৈছে, সেইটো হৈ গ'ল ঔৰৱ জাতিৰ। তাৰপিছত যিটো ৰাগত 6টা স্বৰহে ব্যৱহাৰ কৰা হৈছে, এটা বৰ্জিত হৈছে। যেনে ধৰক পুৰীয়া ৰাগতে পাটো বৰ্জিত, সেইটো হৈ গ'ল খাৰৱ জাতি। তাৰপিছত যিটো ৰাগত যেনে ধৰি লওক ভৈৰৱ ৰাগতে গোটেইকেইটা স্বৰে ব্যৱহাৰ কৰা হৈছে, সেইটো হৈ গ'ল সম্পূৰ্ণ ৰাগ। আমি এনেধৰণে জাতিকেইটা বাছি উলিয়াব পাৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব, যাতে এনেকুৱা সৰু সৰু সংগীতৰ কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। ধন্যবাদ।